নমস্কাৰ অনামিকা বেপাৰী ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম শংকৰদেৱ শিশু নিকেতনৰ পাঠ্যক্ৰমৰ আধাৰত ষষ্ঠ শ্ৰেণীৰ সংস্কৃত বিষয়টোৰ দশমः পাঠः ৰক্ষকः ভক্ষকাৎ প্ৰশস্যেতৰः লং লকাৰः। অৰ্থাৎ এই পাঠত থকা ক্ৰিয়াপদবিলাক লং লকাৰত দিয়া আছে। পাঠটোৰ অসমীয়া অৰ্থ আৰু উচ্চাৰণখিনি মই কৈ দিছোঁ। কুশল দেশে সিদ্ধাৰ্থ নাম বালকः আছিত। কুশল দেশত সিদ্ধাৰ্থ নামৰ এজন ল'ৰা আছিল। সহ একদা উপবনম আগচ্ছত। তেওঁ এদিনাখন উপবনলৈ গৈছিল। উপবনম মনোহৰম আছিত। উপবন মনোমোহা আছিল। বহৱঃ খগাঃ তত্ৰ কলৰৱং কুৰ্ৱন্তি স্ম। ৰাজহংসः চ ছন্দং বিচৰন্তি স্ম। বহৱঃ খগাঃ বহুতো চৰায়ে তাত কলকলাই আছিল আৰু ৰাজহাঁহবোৰেও আনন্দ মনেৰে বিচৰণ কৰি আছিল। তেষু কেচন জলেষু সেইসকলৰ ভিতৰত কিছুমান পানীত, কেচন স্থলেষু কিছুমান মাটিত, কেচন চ বৃক্ষেষু আছন আৰু কিছুমানে গছত আছিল। সহসা একঃ ৰাজহংসः বৃক্ষত অপতত। হঠাতে এটা ৰাজহাঁহ গছৰ পৰা পৰিল। সহ স্বৰেণ আহতঃ আছিত। সি কি আছিল? স্বৰেৰে আহত আছিল। সহ পীড়য়া কৰুণ ক্ৰন্দনং কৰতি স্ম। তেওঁ বিষতে কি কৰিছিল? কৰুণভাৱে কান্দন কৰি আছিল। তস্য ক্ৰন্দনং শ্ৰুত্বা সিদ্ধাৰ্থঃ দুঃখিতঃ অভৱত। আৰু তেওঁৰ কান্দন শুনি সিদ্ধাৰ্থই দুখ অনুভৱ কৰিছিল। সহ তং হংসং কুটিৰম আনায়ত তস্য সেৱাং চ অকৰত। আৰু কি কৰিলে? যে তেওঁ সেই হাঁহটোক নিজৰ ঘৰলৈ আনিলে আৰু তেওঁৰ সেৱা কৰিলে। যদা সহ হংসः তস্য সেৱায়া স্বাস্থ্যः অভৱত তদৈব দেবদত্তः তত্ৰ আগচ্ছত অবদত চ অয়ং মম হংসः। যদা সহ হংসः তস্য সেৱায়া। যেতিয়া কি হৈছিল? তেওঁৰ সেৱাৰ দ্বাৰা হাঁহটো সুস্থ হৈছিল, তেতিয়াই দেৱদত্ত তাত আহিছিল আৰু কৈছিল যে এইটো মোৰ হাঁহ। সিদ্ধাৰ্থ অবদত। সিদ্ধাৰ্থই কৈছিল অহম ইমং ন দশামি। মই এইটো নিদিওঁ। অয়ং হংসः মম অস্তি। এই হাঁহটো মোৰ। দেৱদত্তঃ পুনঃ অবদত। আৰু দেৱদত্তই কি কৰিলে? পুনৰ কৈছিল অয়ং মম হংসः অহম ইমং স্বৰেণ অপাতয়ত। এইটো মোৰ হাঁহ। মই এইটো শৰেৰে কি কৰিছোঁ? বিন্ধাইছোঁ। অহম অস্য মাংসম ভক্ষয়িষ্যামি। মই এইটোৰ মাংস ভক্ষণ কৰিম। সিদ্ধাৰ্থঃ অবদত অহম অস্য ৰক্ষা কৃতৱান অতঃ মম হংসः অয়ম। আৰু সিদ্ধাৰ্থই কি কৈছিল? যে মই এইটো ৰক্ষা কৰিছোঁ, সেয়েহে এইটো হাঁহ মোৰ। এবং তয়োঃ বালকয়োঃ বিবাদঃ অভৱত। এনেদৰে দুজন ল'ৰাৰ মাজত কি হ'ল? বিবাদ হৈছিল। তৌ ন্যায়াধীশস্য সমীপং আগচ্ছতাম। দুয়োজনে ন্যায়াধীশ অৰ্থাৎ বিচাৰকৰ ওচৰলৈ গৈছিল। তত্ৰ সংশয়ং পক্ষম অবদতাম। আৰু তাত নিজৰ নিজৰ বক্তব্য কৈছিল। ন্যায়াধীশः সৰ্ব বৃত্তান্তম অশৃণোত। আৰু ন্যায়াধীশে কি কৰিলে? সকলো বৃত্তান্ত শুনিছিল আৰু নিৰ্ণয়ম চ অকৰত। আৰু নিৰ্ণয় কৰিছিল যে ৰক্ষকः ভক্ষকাৎ প্ৰশস্যতৰः ভৱতি। ৰক্ষকে ভক্ষকতকৈ শ্ৰেষ্ঠ। সিদ্ধাৰ্থः উচ্চ ৰক্ষকः সহ হংসম নয়তু ইতি। যিহেতু সিদ্ধাৰ্থই হাঁহটোৰ ৰক্ষক, গতিকে তেওঁৱে হাঁহটো লওক। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। নমস্কাৰ।